হেল্ল' এভৰিৱান অনুকূল আপোনাৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। এয়া মই কেইদিনমান আগতে আপোনালোকক এছাইনমেণ্ট কেনেকৈ লিখিব লাগে এনেই সৰুকৈ এটা ভিডিঅ' এটা দিছিলোঁ আৰু আজি মই এছাইনমেণ্টৰ পেজ কেইখন কেনেকৈ ল'ব লাগে আৰু দিনটোৰ ভ্লগখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু কোনখন কলেজলৈ যাম আমি গোটেইখিনি বস্তু আপোনালোকক দেখাই দিম। এয়া আৰম্ভ কৰি দিছোঁ। প্ৰথমে পেজটো কেনেকৈ ডিজাইন কৰা হয় ৰুল টনা হয়। ইয়াৰ পিছতে আমি এতিয়া লিখিম মোৰ লিখা হোৱাই নাই। এয়া আমাৰ ভণ্টি তাই লিখিয়ে আছে বস্তুখিনি আগৰ পৰাই, কিন্তু মই ভাবিছিলোঁ যে দেৰি হ'ব যিহেতু আমি এডমিশ্যন জানুৱাৰী মাহতহে কৰিছোঁ। 6টা ছেমিষ্টাৰ চিষ্টেম হয় আৰু হঠাৎ আমাক এছাইনমেণ্টৰ কথাখিনি কৈ দিলে, সেইকাৰণে আমি একেবাৰে সময় মিলাব নোৱাৰিলোঁ আৰু এইফালে ৰাতি দুয়োজনীয়ে বহি এছাইনমেণ্ট লিখি আছোঁ ৰাতি 12টা বজালৈকে। 12টা বজাতো কম 2টালৈকেও লিখিছোঁ আৰু লাইন নাই বাবে এনেকৈ গৰমত বেছি লিখি আছোঁ কাৰণ সময়ো হাতত নাই। এয়া চাওকচোন, তাইও লিখি আছে ময়ো লিখি আছোঁ আৰু যিমানখিনি পাৰোঁ সম্ভৱ কিতাপৰ পৰা উলিয়াই লৈছোঁ, মোবাইলতো অলপমান উলিয়াই লৈছোঁ, মিলাই কিনে লিখিছোঁ। আৰু এইফালে লাইনটো আহি গ'ল শান্তি। যদিও লাইন আছে তথাপিও গৰমটো বহুত বেছি হৈ আছে আৰু ফেনৰ চাউণ্ডটো কিন্তু আপোনালোকে বেছিকৈ পাব মোৰ মাতটোতকৈ। ভাবিলোঁ এটা ভিডিঅ' সৰুকৈ বনাই থৈ দিওঁ আৰু এয়া এইফালে মই লিখি আছোঁ। যিহেতু অসমীয়া হ'লেও এখন পেপাৰ ইংলিছতে আছে, সেইখন ইংলিছতে এছাইনমেণ্টখিনিও হ'ব। আখৰখিনি একেবাৰে বেয়া হৈ গৈছে আৰু বহুত স্পীডত লিখা যোৱা কাৰণে। আৰু এতিয়া কলেজলৈ যাবলৈ ওলালোঁ দুদিন পিছৰ ভিডিঅ' এইটো। আৰু এয়া মাজবাটৰ কলেজ এইখন। ভণ্টিহঁতে এছাইনমেণ্টখিনি জমা দি গ'ল। মই ৰাতিপুৱা আহিব পৰা নাই কাৰণ স্কুলত যাব লগা আছিল, সেইকাৰণে দুপৰীয়া 2টামান বজাত আহি গ'লোঁ। স্কুলখন কলেজখনৰ যিহেতু ক্লাছ বন্ধই হৈ গৈছে, সেইকাৰণে ৰুমবোৰ বন্ধ আছে আৰু এছাইনমেণ্টখিনি জমা দিয়া হৈ গ'ল। হৈ যোৱাৰ পিছত এতিয়া এখন কিতাপ চেঞ্জ কৰাৰ কথা আছে, সেইকাৰণে ৰখি আছোঁ, মানুহজন অহা নাই। এয়া অলপমান জিৰাই ল'লোঁ, দেৰি হৈ গ'ল বহুতখিনি, সেইকাৰণে গছৰ ছাঁখিনি দেখি বহিব মন গ'ল, বহিছোঁ ইয়াতে। আৰু এনেকুৱা ঠাণ্ডা পৰিৱেশটো খুবেই ভাল লাগে। কিতাপখন লৈ ল'লোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ আৰু মোৰ হ'ব লগা মানুহজনে কৈ আছে যে মই যিমান কষ্ট কৰি দিছোঁ সেইখিনি মোক ডিগ্ৰী আধা নাম কৰি দিব দিছে। সেয়ে এনেই কথা পাতি আহি আছোঁ আৰু আকাশখন ইমান ধুনীয়া আছে, চাফা একদম, আৰু অলপ বতাহও দি আছে, কিন্তু বহুতেই ভাল লাগিছে। পঢ়া-শুনা প্ৰব্লেম নাই মোৰ, মই লিখা বহুত টান পাওঁ। আৰু হিষ্ট্ৰীত মোৰ বহুত জাল্লা হৈছে। বাকী মই কলেজটোত বহিব জেগাও এখন নাই। এয়া কিবা এটা খাই লোৱা হোৱাৰ পিছত আমি ৰাস্তাৰে গৈ আছোঁ ঘৰলৈ আৰু ধুনীয়া পথাৰ লগতে নীলা আকাশখন দেখি ভিডিঅ' এটা নবনাকৈ থাকিব পৰা নাই, সেইকাৰণে আপোনালোকলৈ এটা সৰুকৈ আমাৰ প্ৰাকৃতিক দৃশ্যটোৰ এটা ভিডিঅ' দিলোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যিহেতু মোৰ নতুন চেনেল হয়। আগৰ চেনেলটোত মোৰ কাপোৰৰ গোটেইখিনি ভিডিঅ' দিয়া আছে, আপোনালোকে তাৰ পৰা কাপোৰত কাটিং শিকিব পাৰে। আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।